তো গাইস আজি ইন্ট্রোডাকশন খিনি মই নিদিও আমাৰ ক্লাছত টপাৰ নমস্কাৰ একদম ভাই টপাৰ নহয় একদম মানে একদম কি ক'ব আৰু একদম ভিডিঅ' বৰে ফুলবা চুবা আছিলো থাকাকে মাত্ৰ তই সৰি ইয়াৰ কাৰণে মই সৰি কৈছো একচুয়ালি আমি ৰাস্তাটো হেৰাই গলো আজি ৰাস্তাতে হেৰাই গ'লো একদম পাৰ হৈ বুজি আছো বাগে চাগে যদি খাই চেপি চেপি থৈ যায় গাড়ী চাৰি একদম মানে ৰিক্স নাই আৰু আমাৰ তাত মই কিবা বনাম মই কিবা ৰাস্তা আছে নালা চালা যাব কিন্তু বাগে খাই দিলে বাগে খাই চেপি দিলে কিন্তু মোৰ ৰিক্স নাই আমি গুৱাহাটীখন দেখাই দিও এবাৰ ইফালে এইটো দেখা নাযায় দে এইটো ইফালে ফটোশ্বুট হৈ আছে পুৰা মাৰ মই আছো ইয়াতে চ' আজি মানে ক্লাছ শেষ হোৱাৰ পিছত আমি পিছফালে কলেজৰ পিছফালেদি ওলাইছোঁ। এইটো হ'ল গুৱাহাটী মেডিকেল কলেজ GMCH। মোক লৈ যা আৰু এইটো হ'ল ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটী মেডিকেল কলেজৰ আৰু এইটো হ'ল পেৰামেডিকেল ইনষ্টিটিউট ট্ৰাষ্ট ইন গুৱাহাটী মেডিকেল কলেজ। চ' ইয়াতে আজি কিবা এডমিশ্যন হৈ আছে DME পেৰামেডিকেলৰ যিখিনি ডিপ্ল'মা কৰ্চৰ সেইখিনি এডমিশ্যন হৈ আছে আজি। চ' এইফালে দেখা পালোঁ কাৰণে সোমালোঁ আৰু ভিতৰত চাওক। এইটো হ'ল ইনষ্টিটিউট অফ পেৰামেডিকেল চায়েন্স গুৱাহাটী মেডিকেল কলেজৰ লগত যেতিয়া ট্ৰাষ্টেড